আচ্ছা মোনাটো ক'ত নে এই মোনাটো ওলাচোন প্লাষ্টিকটো ওলাচোন সব হাতে কামে কৰা এইটো ছিঙি দিয়া ৰ'ব এইটো মই অলপ পানীটো মুচি দিব লাগিব হাতেদি মুচিব সেইখিনি অলপ হাতেদি মুচি দিয়কচোন সব বজল চজল থাকিব অলপ উঠাই দাঙি দি দিয়কচোন ফাৰ্ষ্টত দেখুৱাব দেই আমাৰ ছাৰে দেখুৱাব প্ৰথমে এটা দেখুৱাব তাৰপিছত তাৰপিছত এইটো চাই ল'ব ছাৰে কেনেকুৱা বনাইছে কেনেকুৱা পেকিং কৰে চাইজটো এতিয়া এইটো ইয়াত লৈ হওক এইটো হাতেৰে মাৰি দিয়কচোন আৰু এইটো এনেকৈ মাৰি দিয়ক বস্তাটো মছলা দি দিয়ে বস্তাটো ধৰকচোন ফুল দিয়ক সব ভাল দিয়ক এইটো নাভাল নেকি পুৰা মেচুৰ লওক বেছি এইটো আধা ইউজ কৰিব পাৰি এইটো লওকচোন এইটো আৰু এইটো দুটা লওক হা দুটাতে হৈ যাব 8 পেকেটটো তিনটা হৈ যাব এটা কে পেকেট বনাব স্যার আচ্ছা শুনকচোন পিপি সাইজ কিমান আছিল পিপি সাইজটো 15/23 15/23 15/23 15/23 আৰু বহি লৈছে না নাই বহিবিলাক লৈ লওক কলম বহিবিলাক ওলাই লওক কলম আচ্ছা এই পিপি কাটিবৰ কাৰণে কেঁচি আছে পিপি কাটি এই যে প্লাষ্টিক ৰছীটো কাটিবৰ কাৰণে আছে নে ওলাই লওক সৰু সৰু কাটিব দিয়ক কাটিছো তলফালে বান্ধিব লাগিব দুজন তিনিজন লিখক সবেই লিখি লওক আচ্ছা প্লাষ্টিকটো দাদু স্যার আপনারা লিখেন কথা গুৰুত্ব দিয়ক কথা এই আপোনালোকে হাতেদি নকৰিলেও লিখি লওক লিখি লওক নহ'লে কথাটো কি কৰি গুৰুত্ব দিব আমাৰ বিশ্বাস ছাৰে আপোনালোকক প্ৰেক্টিকেলটো এতিয়া সুন্দৰকৈ দেখুৱাব আৰু বেছি মানে আলোচনা কৰিব নালাগে ছাৰে যদি শিকাই থাকে খুব মন প্ৰাণেদি শুনিব চাইজটো কেনেকুৱা হাতটো কেনেকুৱা টিপিছে কেনেকুৱা সিঁচিছে কেনেকুৱা ঘূৰাইছে কিমান লেভেল দিছে এইবিলাক ছাৰে দেখুৱাই থাকিব আপোনালোকে সুন্দৰকৈ চাই ল'ব পিছত আপোনালোকে ট্ৰাই কৰিব দেই ঠিক আছে ফাৰ্ষ্ট আপোনাৰ তলফালে বান্ধি ল'ব লাগিব অলপ ৰাউণ্ড হ'বৰ কাৰণে আপুনি বড়ো ভাষাত কৈ দিব পিছফালে পিছফালেতো বান্ধি ল'ব বে উনচিংগালে খানা লানাগোন দেই সৰু ৰছী কাটি ল'ব চাই ল এজনে চাই ল'ব পিছত এইখিনি আমি বান্ধি লৈছোঁ কাৰণ কি ৰাউণ্ড হ'বৰ কাৰণে যেতিয়া আমি ওলামাই দিম ন তেতিয়া বঢ়িয়াকৈ বহিব এইটো চিক্কাত বহিব ন এইটো কাৰণে টাইটকৈ বান্ধি ল'ব তেখেতে চাৰে বান্ধিলে তুমি চাই ল'ব আগতে নহ'লে নিজে বান্ধিলে আকৌ ভুল হ'ব এইটো চাৰটো চাই লওঁ চাইছেনে এনেকৈ বান্ধি ল'লে হয় ঠিক আছে অ'কে এইটো কাটি দিলে বন্ধাচোন দুই তিনিজনে আপোনাৰ নিজৰ নিজৰটো বান্ধি ল'ব পাৰে নিজৰ নিজৰবিলাক বান্ধক কোনোবাই ছাৰ বড়ো ভাষাত ক'ব অলপ অলপ এইটো চাকু দি কাটি দিয়ক দুজন তিনিজনমান বান্ধি ল'ব এতিয়া চবেই বান্ধিব নালাগে চাব লাগিব চাই লওক আপুনি এইটো বস্তু ৰাউণ্ড কৰিবৰ কাৰণে আৰু পেকিং কৰি ল'ব আমি অলপ বস্তুটো যোগাৰ লৈছোঁ অট'মেটিক ৰাউণ্ড হৈ গ'ল হয়নে নুবাই বৰি মেৰে ৰানে মানে বাৰ হাবুনাই গৰ খালামনা লাখো বৰি উল্টাই দিলেও হয় উল্টাই দিলেও হয় নিদিলেও হয় উল্টাই নিদিলে ডাঙৰ হ'ব আৰু উল্টাই দিলে অলপ সৰু হ'ব সৰু হ'ব এইটোৱে যিমান সৰু হ'ব প্ৰডাকশ্যন ইমানে কম কম হ'ব গতিকে আপোনাৰ খেৰ কম হ'ব উল্টাই দিলে হয়নে আমি উল্টাই নিদিওঁ আমি এনেকৈ দিওঁ অ'কে এতিয়া আমি খেৰ ইয়াত সোমাম 2 ইঞ্চি সোমালেই হ'ব 2 ইঞ্চি
2 ইঞ্চিকে সোমাব खोनाबाय 80 थाइथाम 80 थाइथामनि रोजा सोना लागोन जोङो 80 थाइथामनि रोजा सोनो थाखाय जोङो 80 थाइगोन 80 6टा 80 जाबग्रोनांगोन जोङो नारसोबा 80 थाइथाम थाहैगोन ना बुजिबाय औ गोजौ जाब्बाला 80 थाइथाम थाहैगोन बेनिफ्राय जों अल राउन्ड सारा खिन्थासिगोन दा এইটো চাওক প্ৰথমতে অলপ অলপ ল'ব এনেকুৱা লৈ পেলাই ইয়াৰ ভিতৰত সোমাই দি চাৰিওফালে ঘূৰাই ঘূৰাই বস্তুটো দি দিব লিখি ল'ব দেই হা লিখি ল'ব চাই চাই এইটো হৈ গ'ল নে তাৰপিছত আপুনি হাতেৰে এনেকৈ জাপি দিব লাগিব এইটো বস্তু জাপি দিব আকৌ আমি ল'ম ইয়াৰ পৰা হয়নে লৈ পেলাই আকৌ জাপি দিম আকৌ আমি জাপিম এইটো মুখস্থ ল'ব লাগিব কুৱেশ্যন কৰিব এইটো কিমান হৈছে চাওক 1 ইঞ্চি হৈছেনে আৰু 1 ইঞ্চি লাগিব आच्छा गोरा नारसोनानै थैयोबा मा जागोन आरो जाबनानै रेजेङै दोनगोन হৈ গ'ল এইটো চাওক হৈছেনে 2 ইঞ্চি 2 ইঞ্চি হ'ল এতিয়া আমি ইয়াত বীজ দিম বীজটো আমি ভাগ কৰি ল'ব লাগে 4 ভাগ ইয়াত 400 গ্ৰাম বীজ আছে এই 400 গ্ৰামত আমি 100 গ্ৰামকৈ ভাগ কৰি ল'ম 4টা ভাগ গোটেইখিনি বীজ আমি ইয়াত ঢালি দিছোঁ আৰু বীজবিলাক মানে ভাঙি ল'ব লাগে আৰু বেছিকৈ মোহাৰিব নালাগে যাতে মাইচিলিয়ামটো এৰাই যায় প্ৰেছাৰ দিব নালাগে প্ৰেছাৰ দিব নালাগে যাতে হালকাকৈ আপুনি যদি বস্তুটো মাইচিলিয়ামটো যাতে নাভাঙে এই বস্তুটো ভাঙি দিছে এইটো আপুনি ভাঙি দিব এনেকৈ লাহেকৈ লাহেকৈ এনেকৈ লাহেকৈ এইটো এয়াৰ পাছ কৰিবৰ কাৰণে যে এইটো দিয়া থাকে ঠিক আছে এয়াৰ পাছিঙৰ কাৰণে এইটো বস্তু ভাঙি ভাগ কৰি লওক এইটো কথা আপুনি কীৰ্তনটো কোৱা নাই হয় ঠিক আছে এইটো কি নাম বস্তুটো কৈ দিয়কচোন আচ্ছা প্ৰথমতে আমি এই পোৱালটো যে ভিজাই লৈছোঁ পোৱালটো আমি প্ৰথমতে আমি 24 ঘণ্টা ভিজাইছোঁ ন 24 ঘণ্টা তিয়াইছোঁ আমি পানীত তিওৱাৰ পিছত তাৰপিছত আমি এইটো বইল কৰিছোঁ বইল এনেকৈ কৰিছোঁ যাতে 80 ডিগ্ৰী চেলচিয়াছত 80 ডিগ্ৰী চেলচিয়াছ হয় মানে ভাইৰাছটো আমাৰ কেতিয়া মৰিব যেতিয়া আমি 80 ডিগ্ৰী চেলচিয়াছত বইল কৰিম তেতিয়া ভাইৰাছটো মৰিব হয়নে আৰু এইটো শোধন কৰিবৰ কাৰণে আমি যেতিয়া ভিজাইছিলোঁ তেতিয়া চূণ আৰু ব্লিচিং পাউডাৰ দিছিলোঁ আৰু কাৰণ কি বিভিন্ন ধৰণৰ বেক্টেৰিয়া ইয়াত থাকিব পাৰে গতিকে চূণ আৰু ব্লিচিং পাউডাৰ দিছিল চূণত আপুনি 1 কেজি চূণ দিব লাগে 200 লিটাৰৰ পৰা পানীত 150-200 লিটাৰ পানীত চূণ 1 কেজি লাগিব আৰু খেৰ তাত 10 কেজি খেৰ দিব পাৰি 10 কেজি খেৰ হয় 5 কেজিৰ পৰা 10 কেজি খেৰ দিব পাৰে আৰু এইটো 24 ঘণ্টা তিয়াৰ পিছত আমি ড্ৰাই কৰি এইটো ড্ৰাই কেনেকৈ কৰিব লাগে খেৰটো হয়নে খেৰটো ড্ৰাই কৰা নিয়ম আছে চেপিলেও যাতে ইয়াত পানী নপৰে তেনেকৈ ড্ৰাই কৰিব লাগিব কিছুমান ধৰণকৈ চেপিলে পানী পৰি থাকে সৰহকৈ এইটো কি হ'ব আপোনাৰ মাইচিলিয়ামটো নষ্ট কৰি দিব তাতে আপোনাৰ বীজটো ফলনটো ভাল নহ'ব গতিকে চেপিলেও যাতে পানী নালাগে হাততো পানী নাথাকে আৰু হালকা থাকিলে একো নহয় পানীটো তেতিয়া আপুনি এইটো তৈয়াৰ হৈ গৈছে বুলি আপুনি ভাবিব তাৰপিছত আমি হয় হয় এইটো শুকাই লৈছোঁ আমি ৰ'দত শুকাইছোঁ ৰ'দত শুকাইছোঁ যদি বৰষুণ পৰি থাকে আপুনি ফেনৰ তলত শুকাব পাৰিব এঢলীয়া জেগাত ৰাখিব লাগে যাতে পানীটো ওলাই যায় আৰু ফেনৰ বতাহ লাগি থাকে ঠিক তেনেকৈ আমি এই বস্তুটো শুকাই লৈছোঁ এতিয়া আমি এইটো পেকিং কৰিছোঁ দেখিছে আপোনালোকে 15/23 আমি পিপি লৈছোঁ এইটো পিপি চাইজটো 15/23 নহ'লে সৰু ডাঙৰ হয় 15/23 চেণ্টিমিটাৰ তাৰপিছত আমি এইটো জাপিছোঁ 2 ইঞ্চি জাপাৰ পিছত আমি এতিয়া এইটো কোৱা হয় অয়েষ্টাৰ বীজ আমি 100 গ্ৰাম ইয়াত দিব লাগিব অয়েষ্টাৰ বুলি কৈছে এইটো অয়েষ্টাৰ ইয়াত অয়েষ্টাৰ জাতিত বিভিন্ন জাতি আছে যেনেকৈ এইটো জাতি হ'ল ধৰক অয়েষ্টাৰ ফ্লৰিডা প্লিউৰোটাছ ফ্লৰিডা কিছুমান আছে প্লিউৰোটাছ ফ্লেভলেটাছ প্লিউৰোটাছ অষ্ট্ৰিঅটাছ এইবিলাক আমি কোৰ্চত আমি দিম নামবিলাক লাহে লাহে এইটো আমি প্লিউৰোটাছ ফ্লেভলেটাছ আমি ইউজ কৰি আছোঁ আৰু এতিয়াই এইটো মানে বীজটো আমি ৰোপণ কৰিব লাগে আমি কেনেকৈ দিম এইটো আমি 100 গ্ৰাম লৈছোঁ
এই 100 গ্ৰামটো আকৌ 4 ভাগ কৰিম। তাৰমানে এটা ভাগ আপোনাৰ 25 গ্ৰামকৈ হৈছে, 25 গ্ৰাম হয়নে? এইটো আপোনাৰ 100 গ্ৰাম হ'ব, 4টা ভাগ কৰিব লাগিব। এই 100 গ্ৰাম বীজ আমি একেবাৰতে চাৰিওফালে আমি এইটো দি দিম, ইয়াত চাৰিওফালে দিম। চাই ল'ব। সাইড মাথো হয়, চাইডে চাইডেহে দিব পাৰে, মানে মাছৰুমবিলাক চাইডেহে ওলাব। মাজত এইটো অট'মেটিক বিয়পি যাব, দিয়া নহয়। মাজত অট'মেটিক বিয়পি যাব। ঠিক আছে, এইটো ফাৰ্ষ্ট ষ্টেপ হ'ল। ছেকেণ্ড ষ্টেপত আমি আকৌ 2 ইঞ্চি আকৌ আমি যাম। কি কয় আপুনি হাত ল'ব। আৰু এবাৰ ক'বচোন। এইটো আমি একদম কাষে আমি এই বীজবিলাকত যিটো আমি বীজবিলাক দিব লাগে, এনেকৈ চাইডে দিব লাগিব। চাইডে এইকাৰণে দিব লাগে, গোটেইখিনি বীজ মাজত আহি যাব। সেইটো মোবাইলটো একবাৰ লুকুৱাই দিয়কচোন, নিজৰ মোবাইলটো এবাৰ লুকাই দিয়ক। এতিয়া আমি ছেকেণ্ড ষ্টেপত আকৌ 2 ইঞ্চি যাম। মোবাইলটো 1 ছেকেণ্ডৰ কাৰণে লুকাই দিয়ক, মোৰ ফটো এটা ল'ব। বাছ এইটো মানে টেপ লাগে যাতে ৰিজেক্ট নহয়। আৰু এটা দিব লাগিব এইফালে। সেইটো কথা কিন্তু মই লগোৱা নাই, আমি বেলেগ ইউজ কৰোঁ। টেপ যে লগাই দিব লাগে, ইজি প্ৰচেছ। আচ্ছা, আমাৰ ছেকেণ্ড ষ্টেপটো ৰেডি। এতিয়া আপোনাৰ দেখা পাইছে ইয়াত ছেকেণ্ড ষ্টেপ, প্ৰথমতে 2 ইঞ্চি, তাৰপিছত 2 ইঞ্চি ৰেডি হৈ গ'ল। এতিয়া আমি আকৌ নেক্সট আমাৰ বীজখিনি আমি ইয়াত দিম। আকৌ ৰাউণ্ডকৈ আমি ইয়াত বীজ সোমাই দিছোঁ। ঠিক আছে, ছেকেণ্ড ষ্টেপ হ'ল। এতিয়া আমাক আকৌ আমি থাৰ্ড ষ্টেপৰ কাৰণে দিম। মই এটা দেখুৱাম, বড়ো ভাষা দি ক'ম। খেৰটো আপোনাৰ 1 বছৰ পুৰণা হ'লে বেছি ভাল, আৰু খেৰত যাতে মাটি নাথাকে। এইটো পুৰণা খেল। যদি আপোনাৰ মাটি থাকে তেতিয়াহ'লে গ্ৰীণ মল্ড বুলি এটা বেমাৰ আহি যায়। গ্ৰীণ মল্ড, যিটো সেউজীয়া দেখা যাব। এতিয়া আমাৰ থাৰ্ড ষ্টেপটো তৈয়াৰ হৈ গৈছে, হয়নে? ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, হয়নে? থাৰ্ড তৈয়াৰ হৈ গ'ল। এতিয়া আমি ইয়াতো বীজ দিম। স্যার বেমাৰৰ নামটো কি কৈছে? গ্ৰীণ মল্ড। আমি বৰ্ডত দি দিম। বৰ্ডত আমি চব দি দিম। যিমান বেমাৰৰ নাম আছে যিমান চব। বেমাৰ আছে, কি মাখি চব লিখি দিম। এটাও থৈ গুচি নাযাম হা। এতিয়া আজি ফাৰ্ষ্টহে, মানে প্ৰেক্টিকেলটো কি আগত কৰিছোঁ আমি। ইফালে ছাৰে কৈছে কি বগা হ'ব লাগিব আগতে, কেনেকৈ ওলাব মাইচিলিয়াম লাগিব গ্ৰ' কৰিব লাষ্ট তাৰিখৰ লগত। সেইটো দেখা পাব, হয়নে? সেইটো এডজাষ্ট কৰি পেলাই আমি দেখুৱাবলৈ কৈছে। আচ্ছা, এতিয়া আমি লাষ্ট ষ্টেপ দি আছোঁ, ফ'ৰ্থ ষ্টেপ। ফ'ৰ্থ ষ্টেপ ইজ দ্য লাষ্ট ষ্টেপ। হয়, লাষ্ট ষ্টেপ। ইয়াৰ পিছত আমি আকৌ ক্লজিং ষ্টেপ দিম। লাষ্ট ফিনিচিং হয়। ইয়াত আমি বীজ দি আকৌ ওপৰত এটা আৱৰণ দিব লাগে লাষ্ট, হয়নে? এটা আমাৰ নেক্সট ফ'ৰ্থ থাকবৰি জাগা না থাকবৰি ওমफ्राय उनाव ঢাকি দিব লাগে। ফ'ৰ ষ্টেপ। এইটো ফ'ৰ্থ ষ্টেপ চলি আছে। এতিয়া আমাৰ চাওক 1 2 3 4, হয়নে? 4 আৰু অলপ দিব লাগিব। এইটো হৈ গ'ল ফ'ৰ্থ ষ্টেপ। এতিয়া আমাৰ ক্লজিং হ'ব ইয়াত। रुयोबा दानस'लायनो ना दानस'खानायबो অলপ পিছত কম। ফাৰ্ষ্টত আপোনালোকে এই বেগটো সৰু হ'ব, কাৰণ কি আপোনালোকে ফাৰ্ষ্ট বনাবতো। তো মোৰ নিচিনা ইমান ডাঙৰ বেগ আপোনালোকে নহ'ব, ফিনিচিং নহ'ব। তথাপি আপোনালোকে খেলিব লাগে মানে ভালকৈ, ঠিক ঠাক দবা নাই। হয়, ঠিকছে আপোনালোকে। এইটো আমি 4 নম্বৰ দি আছোঁ। এইটো যে আইডিয়া কৰিও আপুনি দিব পাৰে, এইটো যে 4টা ভাগ কৰি ল'ব লাগিব তেনেকৈ নহয়, হয়নে? এইটো এতিয়া মানে ক্লজিং ইয়া হ'ল, মাছৰুম বীজটো দিয়া লাষ্ট, আৰু এতিয়া আমি ক্লজিং দিম ইয়াত।
একদম সামথিং এইটো আমি ঢাকি দিলোঁ, এইটো ঢাকি দিলোঁ, বাছ এইখিনিয়ে, এইটোৱে কমকৈ হৈ গ'ল। এইটো এতিয়া আমি এইটো কি কৰিম, বান্ধিম। ফিনিচিং হৈ গ'ল, এতিয়া আমি বান্ধিম। বান্ধিবৰ কাৰণে আপোনালোকে মাজত এনেকৈ লৈ ল'ব, তাৰপিছত ছাইডতটো এনেকৈ আনিব, এনেকৈ আনিব, ঠিক আছে। আৰু অলপ হেঁচিব, হেঁচি এয়াৰ পাছ যাতে হয়, নহ'লে বেগ ফাটি যাব। এই এয়াৰ পাছ হোৱাৰ নিচিনাকৈ হেঁচিব, এইটো আকৌ টানি দিব, চাব বান্ধিবৰ কাৰণে জেগা ওলাই যাব। এয়া হৈ গ'ল, এইটো চিষ্টেম। এতিয়া আপুনি বান্ধি দিয়ক। বান্ধি দিয়াৰ পিছত যিকোনো গছ গজিবৰ কাৰণে বতাহ লাগিবনে? লাগিবই। গতিকে আমাৰ এই মাছৰুমৰ কাৰণে বতাহ লাগিব, সেইকাৰণে আমি ইয়াৰ চাৰিওফালে ফুটা কৰি দিম, ঠিক আছে। ফুটা কৰি দিম। এইটো এটা পেকেট হৈ গ'ল, ধুনীয়া। ইয়াত আপুনি ডেট লিখি দিয়ক, আজি কিমান তাৰিখ? 16 অক্টোবৰ 19 হৈ গ'ল। এইটো ডেটত আমি ক'ব আকৌ লিখি দিম হা। হয়, এইটো ডেটত আমি পেক কৰিলোঁ, পেক কৰিছোঁ। এইটো প্ৰত্যেকটো বেগত আমি ডেট লিখি ৰাখিছোঁ, আৰু এই ডেটটো আপুনি চাই ল'ব। ডেটটোৰ মতে হিন্দীত ঠিক আছে, মই বৰ কৈ আছোঁ হা। जोङो होदो मोजां मिलायना नायदो, खिन्थु जिगाबा बेखौ 2 इंसि दाननांगौ। जिगाबा खायसे गोलाव थायोना, खिन्थु बे मिलनि नालाय एकदम नरम, बेखायनो जिगाबखौ दाननाय जायाखै, एकदम नरम दे, बुजिबायना? बेनिखायनो जों दानाखै आरो। रुखांनायनि उनाव दाननांगौ नामा? नङा, रुइसिगोन दाननांगोन। नङा, रुइनि सोमनायनि उनावसो दाननांगौ। गगा मोनगोन, लोमजागोन, बिनि धुलाया भाइरासा हाबगोन दे। এইটো অলপ মিলাই ল'ব, বড়ো ভাষা অলপ কম, বড়ো অসমীয়া অলপ কম, মিলাই ল'ব দেই। খেৰটো আমি কিয় কাটা নাই, দীঘল দীঘল খেৰ থাকে, এইটো কাটি ল'ব পাৰে। এইটো মিলত দিয়া, সেইটো কাৰণে কাটা নাই আমি। 2 ইঞ্চি কৰি কাটিব লাগে, এইটো একদম নৰম, সেইটো কাৰণে আমি কাটা নাই। মিলৰটো নৰম এইটো বস্তুটো। চাওক, এতিয়া আমি কি কৰিম, এটা ফৰ্মুলা আছে, আপোনালোকে এনেকুৱা ধৰি ল'ব পাৰে। যদি ধৰি এনেকুৱা নমাই দিয়ে, এইটো ব্ৰাছ হৈ যাব। ব্ৰাছ হৈ যাব, চবৰ কাৰণে ফৰ্মুলাটো অলপ বেলেগ বেলেগ হ'ব। হাৱা যাবৰ কাৰণে অলপ ফুটাই ল'ব পাৰে। এইটো দেখিছে, হৈছে না? এনেকুৱা কৰিব হ'ল হা। স্পনটো আইডিয়া দিয়া আছে, আমাৰ হাতৰ আইডিয়া আছে না, হাতৰ আইডিয়া আছে। একদম সাইডে সাইডে দিব, এটা পয়সা গুণা নিচিনা দিব সাইডে সাইডে। জিং খাৰা খাৰা হদো না, বুজিদ না? একদম জিং জিং এসে बोखारना হদো। এইটো ফার্স্ট স্টেপ, ফার্স্ট স্টেপ। दानिया सेकेंड टाइम आरो सेकेंड स्टेपआव जों जिगाब होदो। जिगाबखौ जोङो खनसेनो एसे बुरजा एसे होसोनानै बुरजा नाना ला हा दे, ओरै मिलायना हो हा, मिथिबाय? बेनिफ्राय आरो सोदो। एसे गोजौ नाना लाखा एसे हा। फर्मुलाया बहुत बेलेग बेलेग दङ, जोंनिख्रुइ साबसिनबो खालामनो हागोन रोङोब्ला ना। এরকম নালা জেন্টসফोरा, लेडिसआ किन्तु असुबिदा जायो हा। बारखौ थांहोग्रोदो ना, बे आखाइ फिनिशिं। फटाफट जागोन आरो बेयो हा, फिनिशिं खालाम।
দেই অঁ অলপ লাগিব আৰু ঠিকে আছে প্ৰথমটো অলপ কি আছে কম আছিলে প্লাষ্টিকটো এইটো অলপ নৰম আছে দেই অলপ মানে আমি কেয়াৰ লৈ পেলাই আমি বনাব লাগিব দেই স্যার এটা তো ক্যারি ব্যাগ বন্ধ হয়েছে এটা পাম জানো এইটো হ'ব এইটো পাই যাব এইটো প্লাষ্টিক না পাই যাব এইটো আৰু এতিয়া যিটো নতুন ওলাইছে এইটো বেছি ভাল বহুত হাৰ্ড আছে তলফালে বনা বান্ধিব নালাগে খেলা খেলা পাইছে না এইবাৰ প্লাষ্টিকটো ক'ত পাম ছাৰ পাব আমাৰ তাত পাব যি বিচাৰে পাই যাব হা সেকেন্ড স্টেপ थांबाय ना ছেকেণ্ড ষ্টেপ नुदोना गासिबो बस बेखौ एसे सिफायना ला गुरै खालामना ना बेखौ सुदो চাই ল'ব কিমান হেঁচিব লাগে ন আৰু লেডিজ বিলাকে চাবচোন লেডিজ বিলাকে ধৰিব নোৱাৰে এইটো বস্তু কি কৰিব এইটো নতুন মানুহ কাৰণে উঠি আহিব খেৰটো কিন্তু আমাৰ কাৰণে উঠি নাহে जेंट्स বিলাকে এনেকুৱা ধৰি আৰামছে ৰাউন্ড বনাব পাৰিব এইটো সেকেন্ড স্টেপ এইটো বেছি ডাঙৰ নবনাম মই হা 4 স্টেপ বনাম মুঠতে এক গুটি দিও সেকেন্ড না থার্ড যাবে এইটো থাৰ্ড হাৰ্ড সেকেন্ডটো হলো মই বাৰটা হ'ব লাগে মোৰ হিচাপত হিচাপ কৰা আছে 10টা এইটো বইল কৰি আনছো মই কিন্তু আমাৰ খেৰখিনি বইল কৰি দেখুৱাব লাগিছিল নালাগে এইটো নালাগে এইটো পানীত আজি পুৰা ভিজাই দিব লাগিব আজি পানী ভিজাব লাগিব গৰম আছে ভিতৰত বহুত নাই বেঠাটো না কাচিব সারি আঙুল 2 ইঞ্চি লিকে ফালে দিলেই হ'ল চাৰে এটা বনাব লাগিব নেকি এই বনাই নেকি এইটো হা হেল্ল' 20 সারিতে 20 দিব আর অকমান দিব এইটো টেপটো এইটো কাৰণে লোৱা হয় যে টেপটো বাইচান্স ফাটিলে আৰু সদায় এই চাকুটো কিনি ল'ব লাগিব দেই পকেটত মানুহ মাৰিবৰ কাৰণে নহয় কিন্তু লাগিব নেকি আরে একবার টেপ আছে এটা আছে ন তিনটা কর এইটো লাস্ট বড় ভাষাত কওক এইটো
4 ষ্টেপ ন 4 step. এইটো Munbita. তাৰটো নাম লিখিব লাগিব দেই Car naam dekho. এইটো এইটো পেপি প্লাষ্টিকৰ আপোনাৰ 5 কেজি ওজন হ'ব লাগে হা 5 কেজি 6 কেজি এনেকুৱা ওজন হ'ব লাগিব দেই এনে দি মই এইটো বেছি টাইট কৰা নাই মই এইটো নকৰোঁ জুনে কিন্তু পারেগা না মানে এক্সপেরিয়েন্স করবে এটা ফর্মুলা হলো এটা এইটো মই 5 বাৰে দিম বাৰু ঠিক আছে একো নহয় দিব পারে 5 বারও দিব কোনো প্রবলেম নাই সেইটো ইন্টাৰেষ্ট হোৱা নাই দেই কারণ কি একটা লাস্ট দেখা দিয়ে অঁ চিলিণ্ডাৰ লগত ডাঙৰ চিলিণ্ডাৰ আছে প্লাষ্টিক আপোনাৰ 20 চাইজ 15 বাই 20 চাইজ আছে এইটো চাব অঁ হৈছে না নাই এইটো চাই ল'ব হইছে বান্ধিব পৰা নাই এইটো বান্ধিব পরাকে জাপিলে বল এইটো চতুর্থ স্টেপ Sir, ne 5 step jabe na. 5 ষ্টেপ হ'ল এইটো 5 স্টেপ ঠিক আছে হ'ল এইটো নালাগে আৰু এতিয়া নালাগে सानैखौ गोबा ना গোবৰ ফাৰ্ষ্ট Khazaraishim are. লাষ্ট আৰু ফাৰ্ষ্ট गोबा আৰু ফৰ্মুলা আছে বেলেগ বেলেগ হা এইটো বান্ধি ল'ব এইটো অলপ মৰমত বান্ধিব নহ'লে ফাটি যাব এটা প্লাষ্টিক 4 টকা 3 টকা পৰিব এইটো হা এইটো বস্তুটোৰ নাম কি আৰু এইটো স্পুন মাশরুম স্পন মাছৰুম স্পুন Mushroom spawn. এইটো খুলিব পৰাকৈ কৰি দিব হা গাঁঠিনিটো এইটো বীজ নে নে এইটো বিশ বীজ অ্যাকচুয়ালি স্পন মাশরুমের স্পন মানে বীজ বুলি কয় অসমীয়া। কবি গুটি বিলাক আপোনাৰ চিড বুলি কয় বীজ বুলি কয় আচ্ছা হ'ল না এইটো হা এইটো আমি কি কৰোঁ হাৱা যাবলৈ ছাৰে কৈছে নহয় মাজে মাজে বগা হ'লে আকৌ বঢ়াই দিব পাৰে আপুনি চাই চাই হা বগা হ'লে মানে অঁ আচ্ছা এইটো লাৰি চাওকচোন চবেই ওপৰত চবত ওপৰত লাৰি চাওকচোন এইফালে অলপ ঢিলা আছে দেই চবেই লাৰি চাব হা ওপৰত ঢিলা আছে অলপ হা কিন্তু ভিতৰত টাইট পিছফালে টাইট আছে হা এইটো এটা ফৰ্মুলা ছাৰৰ এটা ফৰ্মুলা এইটো আপুনি যেতিয়া ৰাখিব এইটো বস্তুটো আপুনি কেইদিনমান ৰাখিব পাৰে তলত এইটো টাইট কৰিবৰ কাৰণে এনেকুৱা অঁ এইটো টাইট হৈ যাব আকৌ 3-4 দিনৰ পিছত টাইট হৈ যাব আৰু বগা এইফালে বগা হৈ যাব বেছিকৈ बेनिफ्राय बेखौ बे बिसना सायावनो दोननांगौ ना खाना ना दोननांगौ खानांगोन दा बानायजोबनोसै अ बानायनानै बोरै आलायनांगौ थिंखौ আমি দেখুৱাম এতিয়া তারিখ লিখো এই বস্তুটো জুড়ে জুড়ে কব 16, 10, 19. এইটো হা মানে এবাৰ খেৰটো হোৱাৰ পিছত আকৌ এইটো ব্যৱহাৰ কৰিব পাৰি 3 মাহমান ওলাই থাকিব আকৌ 3 মাহটো ওলাই থাকিব 3 মাহ 2 মাহ যত্নৰ 3 মাহৰ ওপৰত পিছত এই খেৰটো আৰু বেকাৰ এইটো বেকাৰ Spawnखौ होफिननो नाङा ना sir? পিন্ধাঙা बियो ओंखारबाय थागोन आरो ना. পানী কেনেকে দিব এইটো বড়ো ভাষাত কওঁ অঁ এইটো পানী পানী কেতিয়া Actually, দিব পানী কেতিয়া দিব ছাৰে কৈছে এইটো পানী তাৰ মতে দিব লাগিব আৰু মোৰ হিচাপত হা এইটো আপোনাৰ যেতিয়া পানীটো এইটো আপোনাৰ যদি বগা ড্ৰাইটো ঠিক আছে পানীটো ঠিক আছে দিব নালাগে হা অলৰেডি মাছৰুমটো আপোনাৰ কি আছে এই ফুটা দি আমি বেছিকৈ ফুটা কৰিম হা যেতিয়া বগা হ'ব চাই চাই আকৌ চাই চাই আমি ফুটা কৰি দিম অলপ অলপ কাটি পেলাই চাকু দি আমি চাকু দি অকণমান এনেকুৱা কাটি দিয়া হয় হা মানে অল ৰাউণ্ড তেতিয়া ওলাব আপোনাৰ আৰু অকণমান অঁ এইটো কাটি দিয়া হ'ব অকণমান তাৰপিছত ইয়াতে অকণমান কাটি দিয়া হ'ব এনেকুৱা চাব মালটো ইফালে ওলাইছে অঁ চাৰিওফালে ওলাইছে
তলতো ওলাই আছে ওপৰতো ওলাই আছে একবাৰতে বেছি প্ৰডাকশ্যন কৰিব হ'লে আপোনাৰ ওপৰৰ তলত ডাবল হয় কিন্তু আৰু চাইডৰখিনি অলপ কম হ'ব ওপৰৰ আৰু তলতো বেছি ডাঙৰ হয় তলতো 1.5 কেজিমান হয় দেই 1.5 কেজি যায় গাহাইনিया बांसिन गोदै 1 केजि आधा केजि 1.5 केजि ओंखारा बहुत गोदै हेभि जायो আৰু পানী পানী আমি আমাৰ মোৰ ফৰ্মুলাটোত আপুনি যেতিয়া ফুলটো আহিব কোমলীয়া তেতিয়া অলপ স্প্ৰে মাৰি দিব লাগে হা আৰু ইয়াতে আপোনাৰ কি হ'ব যেতিয়া 2 বা 3 বাৰ ওলালে হা খন্নে খন্থাম ওंखारबाय আমি ছিঙিলো তেতিয়া কি হ'ব ইয়াতে আপোনালোকে হাত ধুই পেলাইহে আমি ডেটল নালাগে হৈ যাব স্যার ডেটল নহলে আপোনাৰ কি স্পিৰিট দিয়ে আপুনি হাতটো দি পেলাই স্পিৰিটটো লগাই ল'ব হা লগাই স্পনটো লাৰিব এতিয়া আমি সবে লাৰিব নোৱাৰে এইটো হা
ইয়াৰ ওপৰত চিলিণ্ডাৰ দিব নোৱাৰে, অকণমান ডিষ্টেঞ্চ ৰাখিব লাগিব। ডিষ্টেঞ্চ ৰাখিবৰ কাৰণে আমি এনেকৈ বান্ধি দিবও নোৱাৰোঁ, প্ৰেছাৰ পাব। আমি কি কৰিব লাগিব নেক্সটত এইটো চাওক, এইটো কাৰণে আমি প্লাষ্টিক নাইলন কিনিব নালাগে, আমি প্লাষ্টিক কিনিব লাগে। নাইলনটো অসুবিধা হয়, ঠিক আছে। এইটোত অলপ টানকৈ বান্ধিব লাগিব। ইয়াতে কিছুমান ইয়াতে বাঁহৰ ষ্টিক, এইটো বাঁহৰ ষ্টিক দিয়ে দিয়ে কিছুমানে, নালাগে আমাক বাঁহৰ ষ্টিক নালাগে। এইটো চবে 4টা 5টা, ঠিক আছে। এইটো এইটো চাই লওঁ ইফালে, কেনেকৈ বান্ধিলে এইটো চাওক, এইটো এইটো চুৰিটো সদায় লাগিব কিন্তু নিজে নিজে লৈ আহিব কালি। অঁ, এতিয়া কি কৰিব লাগিব, এনেকুৱা ধৰ তলত ঘৰত কেতিয়াবা গুদামত কিছুমানে বহুত গুদামত বনাই থৈ দিয়ে হা, তেতিয়া ইয়াত ধৰিব নালাগে দেই। ইয়াত যিটো ভেঁকুৰটো হৈ যাব নহয় আপোনাৰ, তেতিয়া বস্তুটো ধৰি উঠাব নালাগে, সদায় তলত ধৰক, তলত ধৰি পেলাই চাওঁ এৰি দিয়কচোন। এইটো এনেকুৱা সোমাব, এটা হাতী দি অকলে কাম কৰিবতো, বছ হ'ল ন। ইফালে মাল ওলাব, ইফালে তলত মাল ওলাব। ইয়াত আকৌ বান্ধি দিয়ে, আকৌ এটা দিব নেকি? আকৌ এটা যিমান খায়, 3টা 4টা খাব, 5টা খাব আপোনাৰ। 50টা বনাব লাগিব, তেতিয়াহে ভাল লাগিব। অঁ, আপোনাৰ ইয়াতে 100টামান বনাই থৈ যাম। আপুনি সেইটো যদি বেছিকৈ তিয়াই থয়, এতিয়া খাই কালি এতিয়া এচিডিবিলাকে খাই থাকিব লাগিব 2 মাহ 3 মাহ। আমি খোৱাটো পিছৰ কথা, এওঁলোকক ক'তো 1 কেজি 1 কেজি দিব লাগিব, 30 কেজি এনেই দিব লাগিব। নালাগে, আমাকতো নালাগে, এই নাই, অলপ student নালাগে। দিব লাগিব। এইটো ঘৰত খাই খাব, ঘৰত খাব নহয়, ষ্টুডেণ্টক দিব নালাগে। সেইটো মাৰি দিবা, দেখিছে না? এইটো ৱেট কভাৰ কৰিব নে চাগে 5 কেজি 15 কেজি আছে। 5টা 6টা কভাৰ কৰিব এইটো। আমি আগত ৰেডত বনাইছিলোঁ, কিন্তু ৰেডত কি হয় আপোনাৰ এই ক'লা ভেঁকুৰটো, ব্লেক মুডটো আহি যায় বাঁহত, সেইটো কাৰণে বনাব নোৱাৰে, এইটো বাদ দিলোঁ। একদম ইজি চিষ্টেম এইটো। আপুনি নেটত চেংকেল দেখিছে সেইদিনা, ঠিক হোৱা নাই সেইটো, ইজি চিষ্টেম এইটো। অঁ এইটো ইজি। কম জেগাতে বেছি উপাৰ্জন। আপোনাৰ এটা ৰুমত 1000 টোপলা খাব, 1000 চিলিণ্ডাৰ। কালি হেৰিটো লৈ আহিব লাগিব হা। এইটো ইয়াতে হ'ব না স্যার ফিক্স? ইয়াতে ফিক্স হ'ব। এটা হৈ গ'ল আৰু। এইটো কপা দিব লাগিব, কপা দিব লাগিব। দি যাম না এফালৰ পৰা। ইয়াতে কপা অলপ মাৰি দিব লাগিব হা। এতিয়া চিলিণ্ডাৰ দিয়ক, এইটো এটা হাত ধৰিব, এটা হাত এনেকুৱা সোমাই দিব, এটা হাত লগাই দিব, বাছ। চাব ডিষ্টেঞ্চটো কেনেকুৱা হৈছে, মিলাই দিব। এইটো আপোনাৰ 5টা 4টা খাব। এইটো মাটিৰ অলপ ওপৰত বনাইছোঁ আমি, কিয় মাটিৰ হেৰিটো ভেঁকুৰটো ওপৰত উঠি যাব নহয়, সেইটো কাৰণে আমি ঠিকে আছে, ইমান 3টা ঠিক আছে। চিষ্টেম এনেকুৱা ৰাখিব লাগিব দেই, চবে দেখিছে না? ডেটবিলাক কোনোবাই নাই লিখা। ৰছীটো চাই ল'ব, ৰছী কেনেকৈ বনাই চাই লওঁ। এইটো ৰছী এইটো খুলিলে ছাৰক দেখুৱাব লাগিব, ছাৰক দেখুৱাব চিষ্টেম। মানুহে ৰুম নাই খেতি কৰিবলৈ, কিন্তু ফুলদানি বনাই পেলাই 12 মাছ খাই থাকক, টেনশ্যন নাই। এইটো ইজি ফৰ্মুলা। এইটো 1 কেজি 1.5 কেজি ওলাব, টেবুলত থাকিব। পাৰ মাছ চাই না বিয়া? হা পাৰ মাছ চাই কিন্তু ফুটাই ল'ব লাগিব আগতে, বৈয়ামটো ফুটাই লোৱা আছে তাতে। ইয়াত গাজৰটো চাওক, চব আগতে আমি জুইয়েদি ৰদেদি ফুটাই লৈছোঁ। নেক্সটত আমি কি কৰিব লাগিব, কাটি দিয়ক আৰু গাঁঠি দিয়ক। গাঁঠি দি পেলাই এইটো
এইটো এইটো এই ডিষ্টেঞ্চটো চাব হ যাতে 6 ইঞ্চি ডিষ্টেঞ্চ থাকে মাজত হা ইয়াত এটা গাঁথনি মাৰি দিয়ক এতিয়া হা এইটো দিয়ক তাতে এটা থৈ দিছিলোঁ সৰু চেহেজন সৰু সৰু এটা সৰু এটা এইটো নহয় দীঘলকৈ আছিলে চাওঁ দীঘলকৈ আছিলে অঁ এইটো 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 পাইছোঁ পাইছোঁ এইটো নহয় ঐ কেবটো অলপ ৰাখিব দেই অলপ বৈয়ামত ভৰাবৰ কাৰণে এইটো এইটো এইফালে চাই লওক যি কিছুমান দেখা নাই এইটো এইটো অলপ টাইটকৈ বান্ধিব হা ট্ৰাই কৰিব শিকিব আৰু চাকৰি ইয়াতে আছে চাওক এইটো লাইন হ'ব 2 লাইন টেমাটো ফুলদানি আপোনাৰ ত্ৰিপুলত আপোনাৰ অফিচত থাকিব এইটো অঁ ঠিক হ'ব নেকি এইটো দিছোঁ কাটো দে উঠাই দিয়া এতিয়া উঠাই দিয়া ট্ৰাই কৰক আপুনি বান্ধিব কেনেকৈ বান্ধিব তাৰ ওপৰত অলপ ওপৰত আৰু ওপৰত চাওঁ আৰু ওপৰত নাই এক ৰাউণ্ডে টাইট কৰক আৰু এইটো ওপৰত হৈছে ডাউন লেভেলটো টাইটকৈ পেকেটটো হৈ না মানে এই নিজে অকণমান টাইট কৰিছে ফাইন দিলে হৈ যাব ন এইটো বস্তু ডাঙৰ আছে না মোবাইলে হৈ যাব এইটো লুজ হৈ আছে লুজ মানে সোমালে হৈ যাব অলপ টানি দিয়ক চাকু কি হ'লে চাকু কি হ'ল এইটো হোৱা নাই টাইটকৈ হ'ব লাগে টাইট হ'ব লাগিছিল এইটো নহ'লে পুৰি যাব কোনোবা এজন বনাম বৈয়ামে আৰু এটা বৈয়াম আছে বনাই দিয়া বনাই থাক এজন মানুহ বনাব লাগে সোনকালে শেষ হওক আমি এইবিলাক বৈয়াম পেলাই থাকোঁ আমি কিন্তু ইয়াতো আপোনাৰ কি হ'ব ঘৰত থৈ দিব পাৰি 1 কেজি মাছৰুমৰ দাম কিমান এতিয়া এতিয়া 200 টকা বৰ্তমান চব ধনী হৈ যায় বুলিও ভয় লাগিছে এইটো আমি 12 মাছ এনেকুৱা টিপুলত বনাই খাওঁ
অলপ ভুল হয় বীজ আছে আৰু হয় দিয়া অলপমান হেঁচি পিনে বীজ ভৰাই দিয়া বীজ বেছি ভৰাব নালাগে হৈ গ'ল ইয়াত মানে খেৰ অলপ দি পেলাই বাইদেউ বনাব হা আপোনালোকে খেৰটো বহুত পেলোৱা হয় মনে মনে বনাব নিজৰ ৰুমত বনাই থৈ দিব খাই থাক এই নক'ব তেনেকৈ খাই থাকিলে আপোনাৰখিনি কোনে কিনিব মই ইয়াত কেম্পত আনিছিলোঁতো ইয়াত কোনেও খোৱা মানুহ নাই বুলি মই ঘূৰি এই ক'ত নাই দুটা কেৰি বেগ আনিছিলোঁ মই আচ্ছা পিপি প্লাষ্টিক এটা ওলাচোন মোৰ কাৰণে দীঘলকৈ কাটিব তুমি এইটো বনোৱা এইটো সৰু আছে ইয়াত বনোৱা গুটি আছেতো এয়া চাৰে বনাব আছে এয়া পলিথিন বহুত আছে আৰু খেলটো শেষ ঘৰত বইল কৰি আনিব দিয়ে নেকি অঁ নে কেনেকৈ বনাব পাৰিব আপুনি 100 পিচ কেনেকৈ বনাব নহয় নহয় মোনাত লৈ আহিব নহয় ষ্টুডেণ্টক বনাব দিয়ক তেতিয়া বস্তুটো প্ৰেক্টিকেল হ'ব গম পাব না চবৰে ঘৰত খেৰ নাই নহয় ছাৰ এইটো এটা সমস্যা 5 কেজি চবে নিজে নিজে আনক 5 কেজি মোনা এখনত ভৰাই লৈ আহিলে হৈ গ'ল গাড়ীখনত উঠিলে হৈ যাব আমাৰতো বহুত দূৰ পৰে না ছাৰ আচ্ছা আমাৰতো বহুত দূৰ পৰে না আৰু এটা চাইকেলত ডবল কৰি আহোঁ আমাৰ তাত আছে খেৰটো বইল কৰিব জেগা নাই এইটো বইল কৰিব লাগিব নেকি আমাৰ খেৰটো এইটো বইল কৰিব নালাগে পানীত ডুবোৱা নাই এতিয়া সেইটো চব পানী আনিলে হৈ যাব তোমালোক দুজন যোৱা পানী ঢালি পেলাই একদম নহ'লে খেৰ কৰিব লাগিব এইটো বনোৱাৰ পিছত খেৰটো 2 দি বইল কৰিব লাগে নেকি খেৰ আনিব পাৰিম বাৰু কিন্তু আকৌ বইল কৰিবলৈ খৰি নাই বইল কৰিব নালাগে ছাৰ আমাৰ ইয়াতে হা বইল কৰিব নালাগে তো এইটো আন্ধাৰ কৰিছে তাৰমানে ছাৰ ছাৰ এয়া মিল গে দোষ এইটো ভৰ্তি কৰ কেঁচা আৰু आपका चाकू अभी भी दिया था ना टेप तो बोल टेप काटना पड़ेगा কি লাগে ये आम होता ना होने का बाद माल नहीं बेहोश है খুঁজি পেলাই আন আকৌ फिर ये फेंकना पड़ेगा ना तो फेंकना पड़ेगा और दो बार नहीं होगा कितना महीना तक निकल सकता है ना रे एक्स्ट्रा असली तो मेरे गुटे नहीं मारा नहीं तो मैं खुली एरी भी मशरूम साग नाले मशरूम मनोबलगे के ये भी बहुत ही प्योर चीज़ है इसमें अगर वायरस आ जाता है तो ये खराब हो जाएगा ठीक है और उस रूम में कोई भी आदमी चप्पल पहन के नहीं जाएगा नंबर 1 चप्पल पहन के नहीं जाएगा उसमें डेटॉल का ट्रे रहेगा उसमें पाँव धो करके अंदर प्रवेश करेगा तो इसमें वायरस की अटैक नहीं होगा ये बताइए इसमें मक्खी गिरने का कोई चांसेस है क्या मक्खी आने का चांस है क्योंकि इसमें जो छेद किया हुआ है इस छेद में हम लोग रुई नहीं डाला है अगर इसको नेट से पूरी तरह से आपका घर सुरक्षित है तो ये रुई नहीं लगाने से भी चलेगा लेकिन अगर आपका घर पूरा खुले में है और ऊपर से भी हवा आ रहा है नीचे से हवा आ रहा है और दूसरी ओर से अगर मक्खी आने का चांस है तो ही आपका यहाँ मक्खी आने का चांसेस है नहीं तो और इसका सुरक्षा करने के लिए आपको बहुत सारे चीज़ मिलता है जैविक पदार्थ जैसे कि चित्रनला जाता है उसका सेंट जहाँ होगा मक्खी मच्छर वहाँ पर आ नहीं सकता है तो ऐसे चित्रनला का अगर स्प्रे करेंगे तो ऐसे खुला छोड़ने से भी आपको कुछ नहीं होगा अच्छा मतलब घर के किनारा किनारा हम चित्रनला हो या ऐसा कोई चित्रनला हो केमिकल डाल कुछ सकते हैं अच्छा जैसे कि कंपोज हो जैसे कि उसको डिसइंफेक्ट करने के लिए बहुत सारे चीज़ें होती है जैविक जो है ना ऑर्गेनिक वो आप सार से ले सकते हैं नेट का प्रयोग नहीं कर सकते नेट भी लगा सकते हैं आराम से नहीं तो टेम्परेचर थोड़ा इधर उधर हो जाए क्या नेट लगा टेम्परेचर के लिए बहुत सारा सिस्टम है हम लोग क्लास में विस्तार से कितना दूर पे होना चाहिए सर दोनों कितने इसका दूरी कम से कम 1 फुट तक होना चाहिए एक फुट हाँ। 2 फुट का दूरी में मशरूम को 1 फुट दूरी में रखना चाहिए क्योंकि इसमें से निकलेगा वो श्वास लेने के लिए थोड़ा जगह होना जरूरी है
ঠিক আছে ওকে তো আমি নেক্সট বড় বড় লাগিব না বড় কটনটো যে আপুনি হ্যাঁ যে কটনটো যে লগাইছে এই কটনটো পিছত কি উলাই দিব লাগিব নে নালাগে अगर माइसेलियम फैल जाता है ना तो ऑटोमेटिक वो बाहर निकल जाएगा নিজে পড়ে যাবে अच्छा सर एक बात आपने तो इतना बीज डाल दिए इसमें लेकिन अभी छेदा तो एक हिसाब से दे दिए लेकिन वो छेदा और बीज में से बीज का मात्रा ज्यादा हो गया छेदा कम नहीं नहीं इसमें बीज और छेदा का कोई इसमें ये कॉम्बिनेशन ये अपने आप निकल जाएगा सर जी ये जब फैलेगा जी। तो जिधर से छेद है उधर से ही निकलेगा तो एक जगह से एक ही निकलेगा ना नहीं 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 एक जगह से 1 किलो भी निकल सकता है अच्छा अच्छा क्योंकि मशरूम का जो वो है ना जो पौधे का गुड़ी जी। गुड़ी एकदम छोटा होता है माइक्रो लेकिन बाहर में जाके बहुत फैलता है अच्छा अच्छा इसलिए बहुत सुविधा है इसमें बड़े बड़े जगह में देखा है कि 4-5 ही छेद करता है जी जी ज्यादा करने की जरूरत नहीं कि ज्यादा करने से ज्यादा निकलेगा नहीं वही 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 सोच रहा था मैं। ज्यादा आइडिया करके दीजिए कोई ज्यादा होगा तो भी चलेगा कम हो जाएगा कोई मतलब नहीं है इसमें एक्यूरेट होना ही चाहिए। মই এটা বনাম দে চাই লব হা মই এটা বনাম বড় হয় কম না তার হ্যালো ও শেষ নাই রে গাছ নাই হ্যাঁ नैबे जाते खानाया गेजेराव थायो हा ओमफ्राय नैबे टाइट खानांगोन बुजिबाय टाइट खानानै जोङो फुवारना लादो ना फुवारना लादो अच्छा सर কিন্তু सर एक कथा कहूँ অ অ एक मिनट हाँ यहाँ पे
To subscribe our channel, go to YouTube, search Digi News Portal, then wait, click on Digi News image, subscribe, and then click on bell button to get latest updates.